तुम्हारे सबके लिए हैप्पी दिवाली। আও দেৱালী লাগিলেই নি তোৰ গাত লাগিবই আৰু দেৱালীনো কাৰ গাত নালাগে। দেতা বোম ফটকা কিনিবলৈ পইচা কেইটকামান দিয়া আকৌ। লগৰবোৰ চবে বোম ফটকা ফুটাই শেষ কৰিলে, মোৰহে নাই। পইচা কেইটামান দিয়া আকৌ। ই এনে একেবাৰে বম ফটকা ফুটোৱাটো সি হেৰ বম ফটকা ফুটালে হেৰ পৰিৱেশে প্ৰদূষণ হয়। ব'ল তাতকে আমাৰ সেই ঘৰত লাইট আছে, লাইট কেইটা লগাই লওঁগে ব'ল শুন প্ৰথমতে। নাই মই প্ৰথমতে বোম ফটকাহে কিনিমগে। তুমি লাইট কেইটা লগাই লোৱাংগে আকৌ। তুমিয়ে লগাই দিয়া লাইট কেইটা, মই লগাব নোৱাৰো দেই সেইবোৰ। ক'বা কৰিবি, কষ্টৰ কাম হ'লেতো নকৰিবি। চব বস্তু যেন ওপৰতে লাগে। মোক লাইট লগাবলৈ সহায় কৰি দিলেহে তই ৰাতিকে বম ফটকা কিনিবলৈ এতিয়া পইচা পাবি। মোক সহায় কৰি নিদিলে তোক এটকাও নিদিওঁ। ৰাম হ'ব বাৰু দিয়া। মই প্ৰথমতে লাইটকে লগাই লওঁগে, তাৰপিছত কিন্তু লাইট লগোৱাৰ পিছত তুমি কিন্তু মোক পইচা দিব লাগিব আকৌ দেই। ব'ল এই দেৰি নকৰো ব'ল। এই কলপুলি দুটাও কাটি আনি লগাব লাগিব নহয়। এই মাৰে চাকি জ্বলাব নহয় ৰাতিকে আকৌ, সেইখিনি কৰি লওঁগে ব'ল প্ৰথমতে। অ'কে ব'লা জল্দি এতিয়া। লুতুকন ঘৰটো কেনেকুৱা দেখিছ আমাৰ? একদম মজা লাগিছে দেউতা। বেলেগ ডেকৰেশ্যন কৰিছা কিন্তু দেই, একদম মস্তি লাগিছে। যা এতিয়া সেই ভিতৰত ভৰাই থোৱা বস্তুবোৰ যে এই কালি যে কিনি আনিছিলি সেইবোৰ লৈ আগে যা। এইটো ফুটালেহে দেৱালী ফিলিংছটো আহিব। যা সেইখিনি ভিতৰত ভৰাই নুঠাবি, লৈ আগে যা, ফুটাই দিওঁ আকৌ। গৈছো ৰবা, লৈ আহিছোগে ৰবা। আজি পুৰা বম ফুটাই দিম ৰ। এই গুলেশহঁতৰ ঘৰৰ পিনে, এই থুলুকৰ ঘৰৰ পিনে ৰকেট কেইটামান মাৰি পঠিয়াম ৰ। তেতিয়াহে তাহাঁতি গম পাব। সদায় মোক জোকাই থাকে দেৱালী নাপাত। আজি তাহাঁতক দেখাই দিম মই কেনেকুৱা দেৱালী পাতিছো। দে এই প্ৰথমতে এই জগমগ এটাকে ফুটাই লওঁ দে। এইটো লোৱা দেতা, একদম ধামাকা এটা দি দিয়া। তোক যাদু এটা দেখুৱাও। এইটো মই একদম হাততে ফুটাই দিম, চাবি ৰ তই। নালাগে হাতে চাতে চব জ্বলিব, আৰু লগতে মোৰ এই কাণৰ পৰ্দাখনো ফাটিব। নালাগে, সেই যে গছজোপা যে, এই গছজোপা পিনে দলিয়াই দিয়া, সেইডোখৰতে ফুটকগে। এই হাততে ফুটাব নালাগে দেই, ইমান যাদু চাবলৈ মন যোৱা নাই মোৰ আৰু। এইটো ভয় পাদোৱাটো, এইটো ৰ সেই দূৰলৈকে মাৰি দিছো ৰ। দেখিলি কেনেকুৱা শব্দ হৈছে? দে ৰকেট এটা দে, বুলি ৰকেট এটা মাৰি পঠিয়াই দিওঁ। চা ইয়াৰ পকৰত জুই লগাই দিলত কেনেকুৱা ফৰফৰাই গৈছে। এইটো একদম থুলুকহঁতৰ ঘৰৰ পিনে মাৰি পঠিয়াম এতিয়া ৰ। এইটোচোন থুলুকা ঘৰ নাপালেগে দেতা, এডোখৰতে ফুটি গ'ল। এইটো গাত একেবাৰে স্পীড নাই নেকি? থুলুকা ঘৰ নাপালেগে দেখোন। ৰ বাদ দে এইবোৰ। এইটো গোবিনৰ দোকানৰ মালহে, সেইটো কাৰণে এনেকুৱা ফুচ হৈছে। ব'ল আমি একদম থুলুকৰ ঘৰলৈকে যাওঁ। এই বস্তুবোৰো লৈ ব'ল, তাহাঁতৰ ঘৰৰ চোতালতে ফুটাই দিম ব'ল। ব'লা মজা লাগিব তাত একেলগে থুলুকৰ লগত বোম ফুটাম। ব'লা আমাৰ কিন্তু একদম ডেকৰেশ্যনটো একদম বেলেগ ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট হৈছে আকৌ দেই দেতা। আমাৰ গাঁওখনৰ ভিতৰত কিবা কম্পিটিশ্যন পাতিলে ডেকৰেশ্যনৰ, আমি ফাৰ্ষ্ট হ'বলৈ আছোঁ আকৌ দেই। হ'ব দে, ধুনীয়া বাৰু লাগিছে। খালি এতিয়া এইবোৰ যে কিনি যে আনিলি ইমান পইচা খৰচ কৰি, এইবোৰ ফুটা যদি ফুটা আৰু, নহবা দেৱালী গ'লে এইবোৰ ফুটাই লাভ নাই নহয়। এইবোৰ বম ফটকা কি কিনি আনিছো, এইবোৰ চব ফুটাই দে এফালৰ পৰা আৰু। ফুটাম কেলে নুফুটাম আকৌ, দেৱালী যেতিয়া এইবোৰ ফুটাবই লাগিব আৰু। থুলুক ফুটাই শেষেই কৰিলে নে আমালেও কিবা আছে? বজেন দা, নাই ফুটোৱা, ফুটাবলৈ লৈছিলোহে। তেনেকুৱাতে আপুনি আহিছে, একদম ঠিক সময়তে আহিছে জানেনে। আহক আমি একেলগে ফুটাম আকৌ। মইনো অকলে কি দেৱালী পাতিম আৰু। এই বস্তু কেইটামান আনি থোৱা আছিলে, বম ফটকা আৰু এনেকৈ কলগছ কেইটামান। সেইকেইটা লৈ আহিছো, ইয়াতে তোমালোকৰ লগতে ফুটাম। অকলে আকৌ ভালো নালাগে নহয় দেৱালী পাতি, সেইটো কাৰণে ইয়ালৈকে গুচি আহিলো আৰু। ভালে কৰিলি আহা সেইবোৰ ফুটাই লয়। এইবোৰ সোনকালে ফুটাই মেলি আজৰি হোৱা আৰু দেই। আলু বম এটা দি লওঁ ৰ'ব প্ৰথমতে। ৰবা মূৰটোকে ফুটাই দিওঁ, মোৰ ওচৰত এটা আছে। কলগছটো জ্বলাই লওঁ ৰ'ব এইবেলি। চাবি আকৌ দেই, কলগছটো বৰ বেয়া বস্তু। হাততে ফুটে কেতিয়াবা আকৌ। এইটো এটা একদম বজ্ৰপাত পৰা নিচিনাকে ক'ৰ পৰা আহিলে সি কথা বতা নাই পতককে। কোন মূৰ্খ মানুহ আছো দেখা নাই নেকি? গায়ে চাই পৰিলে কি হ'ব আকৌ? আমিহে ফুটাইছিলো।
তহঁতক বোলো এটা টাইল এটা দেখুৱাইছিলোঁ আমাৰ কেনেকুৱা তামাম বোম আছে বৰ বেলেগ ভয় খালে কিন্তু দেই একদম কলিজাখন ওলাই আহি মুখৰ ওচৰ পাইছিলেহি একদম ওলাই যাওঁ কৈছিলে যেনে তেনেহে গিলি থলো আকৌ দেই ইমানতে ভয় খালিনে মোৰ ওচৰত তামাম ৰকেট এটা আছে নহয় গম পাৱ নে নাই একদম দেৱালীৰ কাৰণে স্পেচিয়েলকে একদম নাচাৰ পৰা অৰ্ডাৰ দি বনাই আনিছো তামাম চোন একেবাৰে দেৱালীৰ কাৰণে ৰকেট বনাবলৈ মানে একদম আমেৰিকা পালেগে বা মানিলো কিন্তু দেই আপোনাক ৰকেট এটা ফুটাও মজা লাগে কিন্তু দেই চা মজা লাগিব ঐ মজা লাগিল কিন্তু দেই বল এতিয়া আমি চব তিনিআলি ফালে ওলাই যাওঁ দেৱালী চাবলৈ আকৌ বল থুলু ৰ'ব ময়ো যাম তোমালোকৰ লগত ময়ো সেইপিনে যাম আৰু আহোঁতে ঘৰত সোমাই দিম আৰু ব'লক তেতিয়াহ'লে আমি যাওঁ একেলগে বল দেৱালী বুলি অকণমান ফূৰ্তি এটা কৰি নেট্ট ককাক অলপ জোকাৰোঁগে বল ভাল লাগিব নালাগে নেকি নেট্ট ককা খং উঠিলে আমাক খুব দিব গম পাৱনে নাই নালাগে পিছত আমি এনেই ফচি মৰিমগে এইটো ভয় পাদৰাটো একো নহয় বমটো দিম আৰু পলাম আৰু লগালগ নে কি ক বল মজা লাগিব মৰিলো এক তেজ খোৱাকেইটাই মোৰ মূৰটো ভাঙিলে এইকেইটাই শনি গুটি ল'ৰা ছোৱালীহঁত তহঁতৰ পৰা মানে শুবলৈও শান্তি নাই আজি তহঁতক যদি মই হাতে লোতে ধৰা পেলালোহেঁতেন তহঁতৰ পুকৰত ৰকেট বান্ধি উৰুৱাই দিলোহেঁতেন পলা নহ'লে বা আজি মৰিলি আৰু পলা মোকো লৈ যা মোক এৰি থৈ নাযাবি মোকো লৈ যা কিখৰ তহঁতৰ বম চম নাই নেকি সৰু ল'ৰা ছোৱালীৰ নিচিনা যে চকৰিটো জ্বলাই পেলাই দুটাই ৰৈ আছ কিমান বম ফুটাবি আৰু একদম আমনি লাগি গৈছে আমাৰ বমৰ যি শব্দ একদম পৃথিৱী কঁপি গৈছে গম পাৱনে নাই তই তেতিয়াহ'লে তোৰ যদি ইমানেই ডাঙৰ বম আছে মোৰ লগত কম্পিটিশ্যন কৰিবি বাতি দি পেলাই বমটো ফুটাই দিম যাৰ বাতি বেছি ওপৰলৈ যায় তাৰে বমটো বেছি পাৱাৰফুল বুজিলি নে কম্পিটিশ্যন কৰিবি নে নকৰ তই মোক চেলেঞ্জ কৰিবলৈ আহিছ তেতিয়াহ'লে আজি আমি দুটা বমৰ চেলেঞ্জ কৰোঁ কাৰ বমটো বেছি ডাঙৰ শব্দ মই আজি গম পাই যাম বজেন্টা বমটো উলিয়াওক একদম আমি জিকিব লাগিব কিন্তু দেই এইটো লোৱা ফুটাই দিয়া বাতিটো দি দিয়া ওপৰত বজেন্টা সেইটো কিহৰ মাত আছিলে বাৰু সেইটো তোমাৰ সেই বাতিটো গৈ পেলাই উৰি কাৰোবাৰ চাগে ঘৰৰ গ্লাছ ভাঙিলেগে দেই কোনে এইবোৰ বমৰ ওপৰত বাতি থৈ একদম বম দিছ ঘৰৰ গ্লাছ চব ভাঙি দিছে তহঁতক আজি মই গৈছো এইবাৰহে মৰিলো ইয়াৰ পৰা পলা সোনকালে নহ'লে বা আমাক আজি আৰু ঠিকছে দিবহি আৰু দেই দেৱালে একদম মুখেৰে উলিয়াই দিব বল তেন্তে ৰাইজ আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে সকলো লোকে দেৱালীৰ শুভেচ্ছা জনালোঁ দেই হেপ্পী দেৱালী মই যাওঁ দেই ছাবস্ক্ৰাইব